লৈ এটা প্ৰশ্ন আহিছে, বাইদেউ এগৰাকী মহিলাই কিমান দিন পিছে পিছে আঙুলিয়ায় তাইক যৌন তৃপ্তি দিবৰ কাৰণে। এগৰাকী বিবাহিত মহিলা বা তাই ডিভোৰ্চ মহিলা, কিন্তু তাইৰ হাজবেণ্ড বিবাহিত হ'লে হাজবেণ্ড লগত নাই, তেনে পৰ্যায়ত তাই কিমান দিন পিছে পিছে নিজকে তৃপ্তি দিবৰ কাৰণে আঙুলিয়ায়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। মূল আলোচনিক বিষয়টো হ'ল যে এগৰাকী বিবাহিত মহিলাই কিমান দিন পিছে পিছে আঙুলিয়ায় তাই নিজকে তৃপ্তি দিবৰ কাৰণে। চাওক বন্ধুসকল, সেই কথাটো ডিপেণ্ড কৰে সেই মহিলাগৰাকীৰ ফিজিকেল আৰু মেণ্টেল হেল্থৰ ওপৰত। সেই ফিজিকেল আৰু মেণ্টেল হেল্থৰ ওপৰত ডিপেণ্ড কৰিব এগৰাকী মহিলাৰ ফিজিকেলি আৰু মেণ্টেলি হেল্থ কেনেকুৱা। চাওক বন্ধুসকল, তাই যদি ফিজিকেলি আৰু মেণ্টেলি পূৰা হেল্থি হয়, তেনে ক্ষেত্ৰত 2 দিনত কৰিব পাৰে, 3 দিনত কৰিব পাৰে, সপ্তাহত কৰিব পাৰে। কোনোবা বেছি এগ্ৰেছিভ আছে, যিসকল যৌন উত্তেজনা বেছি, যিসকলৰ যৌন যিটো ক্ৰিয়াৰ ইচ্ছা সেইটো বেছি, সেইসকলৰ অন এন এভাৰেজ সদায় ডেইলি বা অল্টাৰনেট ডেইজত লাগে। চ' সেইটো ডিপেণ্ড কৰে পৰ্যায়ক্ৰমে। গতিকে আপোনালোকে গম পাইছে যে এই বস্তুটো কেনেকুৱা ধৰণৰ। চ' বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা, যদি আপুনি তেনেকুৱা কোনো ধৰণৰ সমস্যাত ভুগি আছে আৰু সেই সমস্যাৰ সমাধান পাব বিচাৰে বা মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে, যিটোৰ মাধ্যমে আপুনি এইটো ভাল কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। নিশ্চয় মই আপোনাক সহায় কৰিম। ধন্যবাদ।